নমস্কাৰ ৰাইজসকল, আজি আছে এটা গুড নিউজ। ৰ'ব জনাই আছোঁ। তাৰ আগতে কৈ লওঁ, মই যে স্কিন কেয়াৰৰ প্ৰডাক্টখিনি আনিছিলোঁ, ফেচ ৱাছটো ইমান ভাল লাগিছে ৰাইজ, মানে কি ক'ম আৰু, মুখত দিয়াৰ লগে লগে মুখখন ইমান ধুনীয়া ঠাণ্ডা পৰি যায়। যিহেতু গমেই পাইছে মই ফেচ ৱাছটো ৱাটাৰমেলনৰ লৈছিলোঁ, আৰু এই গৰমৰ দিনতনো তৰমুজৰ দৰে আৰু ঠাণ্ডা বস্তু কি হ'ব পাৰে ৰাইজ, হয়নে নহয় কওকচোন। গতিকে আপোনালোকেও যদি ল'ব বিচাৰে ল'ব পাৰে। অকল ফেচ ৱাছ বুলি কথা নাই, ৱাটাৰমেলনত তেনেকুৱাকৈ ছানস্ক্ৰীম বা টনাৰ গোটেইখিনি আপোনালোকে পাই যাব। বাৰু এতিয়া আহিছোঁ মই মোৰ গুড নিউজটোলৈকে। আপোনালোকেতো জানেই ৰাইজ, মই মোৰ BA ফাইনেল এক্সাম দি উঠিছিলোঁ, আৰু আজি ৰিজাল্ট দিলে ৰাইজ। মই ফাইনেলি গ্ৰেজুৱেট হ'লোঁ। অকল পাছ কৰাৰ লগত কথা নাই, ৰিজাল্টটো মই মোৰ মনে বিচৰা ধৰণৰে পাইছোঁ। এইটো কাৰণে মই বহুত হেপ্পী, আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে মোৰ জীৱনত আগুৱাই যাব পাৰোঁ, সফল হ'ব পাৰোঁ। আৰু ৰাইজ, আজিৰে পৰা মোৰ শিক্ষা জীৱনৰ অন্ত পৰিল। এইটো কোৱা নাই যে মই আৰু নপঢ়োঁ, নপঢ়িম আপোনালোকক বাৰু জনাই যাম। যিহেতু এতিয়ালৈকে কোনো থিৰাং ডিচিশ্যন হোৱা নাই, সেইটো কাৰণে মই জনোৱা নাই। বাকী আপোনালোকৰ লগত যিহেতু জড়িত হৈছোঁ, গোটেইখিনি আপডেট মই আপোনালোকৰ মাজত দি যাম। কেৱল মই এইটো কৈছোঁ যে মোৰ যোনটো এটা মিনিমাম এডুকেশ্যনেল লেভেল বুলি ক'লে আমি যিহেতু ডিগ্ৰীলৈকে বুজোঁ, আৰু সেইখিনি আজিৰে পৰা মোৰ শেষ। সেইটো কাৰণে মই বহুত হেপ্পী, আৰু শিক্ষাৰ কোনো অন্ত নাথাকে ৰাইজ, এইটো সকলোৱে জানে। বাকী হায়াৰ এডুকেশ্যনটো মানে কি, ইচ্ছাকৃতভাৱে কোনোবাই কৰিব পাৰে নকৰিব পাৰে, সেইটো অপশ্যনেল হৈ যায়। কিন্তু আমি যিটো এটা মেইন শিক্ষা জীৱন বুলি ক'লে যিহেতু ডিগ্ৰীলৈকে বুজোঁ, সেইখিনি আজিৰে পৰা শেষ। আৰু এইখিনিলৈকে মোৰ কিমান ষ্ট্ৰাগল গৈছে, কিমান কেনেকুৱা পৰিস্থিতি গৈছে, একমাত্ৰ মই জানো। আৰু ভগৱানক বহুতখিনি ধন্যবাদ যে তেওঁ মোক ইমান কঠোৰ পৰিস্থিতিৰ মাজতো আজি এয়া ইমানখিনি সুখ দিছে। আৰু ৰাইজ, এয়া ভিডিঅ'ৰ ক্লিপবিলাক আজি মোৰ দিনৰে আছিল। ভিডিঅ'টো মই দিনতে বনাইছিলোঁ। দিম বুলি থাকোঁতে মানে কি হ'ল, ৰিজাল্টটো আহি গ'ল, আৰু ৰিজাল্ট অহাৰ পিছত মানে ঘৰখনত এটা মানে উগুল থুগুল পৰিৱেশ, মানে ফোন কৰা কিবা কৰা তেনেকুৱা হ'ল। সেইটো কাৰণে ভিডিঅ'টো দিয়াত অলপমান প্ৰব্লেম হ'ল। আৰু আজিৰ দিনত মানে বস্তুবিলাক অলপমান সজাইছিলোঁ, যিহেতু বস্তুবিলাক মানে ডিচিপ্লিন হৈ থাকিলে মনবিলাক ভাল লাগি থাকে, নহয়নে ৰাইজ। বাৰু আজিলৈকে ইমানখিনিয়ে দিয়ক, আকৌ